আজি এটা সৰু দোৱা মুখস্থ কৰি লওক। যদি আপুনি এই দোৱাটো মুখস্থ কৰি লয় আৰু নিয়মিত হিচাপে এই দোৱাটোৰ আমল কৰে, ইনশাল্লাহ আপোনাৰ কোনো ধৰণৰ বিপদ আপদ নাহিব। প্ৰিয় দৰ্শক, আমি আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰাটো একান্ত প্ৰয়োজন, যাতে আমাক কঠিন বিপদ আপদৰ পৰা ৰক্ষা কৰে। যেতিয়া ৰাসূল কৰীম সাল্লাল্লাহু আলাইহি সাল্লামে কোনো কঠিন সমস্যাৰ সন্মুখীন হৈছিল, তেতিয়াই তেখেতে অকল আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিছিল। আমাক বিপদ আপদৰ পৰা ৰক্ষা কৰিবলৈ পবিত্ৰ কোৰআন আৰু হাদিছত বহুতো দোৱা আহিছে, বহুতো সৰু সৰু দোৱা আছে। আমি ইচ্ছা কৰিলে সহজে মুখস্থ কৰিব পাৰোঁ। শৰীৰক জীয়াই ৰাখিবলৈ যেনেকৈ খাদ্যৰ প্ৰয়োজন হয়, তেনেকৈ আত্মাক জীয়াই ৰাখিবলৈ পুষ্টিৰ প্ৰয়োজন হয়। আৰু কলব বা আত্মাৰ পুষ্টি হ'ল আল্লাহৰ জিকিৰ। আল্লাহ সুবহানাহু ওয়া তাআলাই ঘোষণা কৰিছে, ফাযকুৰুনি আযকুৰুকুম ওয়াশকুৰুলি ওয়ালা তাকফুরুন। তোমালোকে মোকে স্মৰণ কৰা, ময়ো তোমালোকক স্মৰণ কৰিম, আৰু তোমালোকে মোৰ প্ৰতি কৃতজ্ঞ হোৱা আৰু অকৃতজ্ঞ নহবা। এতিয়া আহক তেন্তে দোৱাটো জানি লওঁ। আৰু দোৱাটো পঢ়াৰ নিয়ম হৈছে, ৰাসূল কৰীম সাল্লাল্লাহু আলাইহি সাল্লামে কৈছে, আপুনি যদি প্ৰতিদিনে ৰাতিপুৱা আৰু গধূলি 3 বাৰ এই দোৱাটো পাঠ কৰে, তেন্তে একোৱে আপোনাৰ ক্ষতি কৰিব নোৱাৰে। কোনো জালিমো আপোনাৰ ওপৰত জুলুম কৰিব নোৱাৰে। দুনিয়াৰ একো ধৰণৰ বিপদে আপোনাৰ ওচৰত নাহিব ইনশাআল্লাহ। দোৱাটো হৈছে, বিসমিল্লাহিল্লাযী লা ইয়াদুররু মা ইসমিহি শাইউন ফিল আরদি ওয়ালা ফিস সামাই ওয়া হুয়াস সামিউল আলিম। ভিডিওটি বেশি বেশি শেয়ার কৰক। যদি আপুনি শেয়ার কৰাৰ কাৰণে কোনোবাই এই দোৱাটো মুখস্থ কৰিব পাৰিলে, আপোনাৰ কিমান সওয়াব হ'ব নিজে ভাবি চাওক। আল্লাহ তাআলা সকলোকে বুজাৰ আৰু আমল কৰাৰ তৌফিক দান কৰক। আমিন। ওয়া মা আলাইনা ইল্লাল বালাগ।